আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা অল বড়ো LP টিচাৰ্ছ এছ'চিয়েশ্যন আৰু ইয়াৰ লগতে চৰকাৰীভাৱে ইয়াত BTC আমাৰ এৰিয়াৰ ডাইৰেক্টৰ এডুকেশ্যন আৰু অসম চৰকাৰে নতুনকৈ গঠন কৰা বড়ো আৰু অন্যান্য জনজাতীয় ভাষাসমূহৰ যি পৃথক সঞ্চালকালয় তাৰ সঞ্চালিকা ডাইৰেক্টৰ মমতা হোজাই ডাঙৰীয়ানী আছিলে। আমি সকলোৱে সামগ্ৰিকভাৱে BTC অঞ্চলৰ শৈক্ষিক সমস্যা সম্পৰ্কে আলোচনা কৰোঁ আৰু নিৰ্দিষ্টভাৱে বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ বৰ্তমান যিসমূহ সমস্যা আছে এইখিনি সমস্যা সম্পৰ্কে আমি আলোচনা কৰোঁ আৰু আজি আলোচনাত প্ৰাৰম্ভিকভাৱে আমি সমস্যাসমূহৰ বুজ লৈছোঁ। ইয়াৰ পাছতে আমাৰ বিষয়া পৰ্যায়ত আলোচনাখিনি হ'ব। মই পুনৰবাৰ BTCলৈ আহিম আৰু গোটেই BTC অঞ্চলৰ শৈক্ষিক সমস্যা আমি সমাধান কৰি ইয়াতে যাতে আদৰ্শ শিক্ষা ব্যৱস্থা আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিম একেলগে। বড়ো মাধ্যমৰ এনৰোলমেণ্ট কমি গৈছে দিনে দিনে, ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰিব? হয়, তাৰ কাৰণে বড়ো ভাষাটোৰ কোনো সমস্যা নাই, কিন্তু সমস্যাটো হৈছে আমাৰ আন্তঃগাঁথনি বা আমাৰ মানদণ্ড সম্পন্ন শিক্ষক। আৰু তাৰ কাৰণে আজি মই প্ৰতিশ্ৰুতি দিছোঁ বড়ো মাধ্যমৰ শিক্ষকৰ কাৰণে স্পেচিয়েল টেট এক্সামিনেশ্যন আমি খুব সোনকালে অনুষ্ঠিত কৰিম, যাতে আমি যিমানবিলাক ভেকেণ্ট পোষ্ট আছে সেইবিলাক আমি সোনকালে ফিল আপ কৰিব পাৰোঁ টেট শিক্ষকৰ জৰিয়তে। সেইটো আজি মোৰ নটিছত আহিছে। এইটো নিৰ্দিষ্টভাৱে মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমি ব্যৱস্থা গ্ৰহণ কৰিম। থেংক ইউ। গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰ কোকৰাঝাৰলৈ আহিছে আৰু আমি তেখেতক আদৰণি জনাইছিলোঁ। বিশেষকৈ আজি BTC অঞ্চলৰ বিভিন্ন শিক্ষাৰ সমস্যা আৰু সমগ্ৰ অসমত বড়ো মিডিয়ামৰ শিক্ষাৰ সমস্যাক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা আৰু BTC চৰকাৰৰ লগত আলোচনাত মিলিত হৈছে। আৰু আমাৰ যিখিনি সমস্যা আছে, এনৰোলমেণ্ট কমি গৈছে স্কুলবোৰত, ইয়াত বহুত পষ্ট ক্ৰিয়েট কৰিব লাগে, প্ৰাইমাৰী স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে বহুত সমস্যা আছে। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এটা কনক্লুজনত আহিছে, এটা চলিউশ্যনৰ কৰিবৰ কাৰণে কিছুমান ডিচিশ্যন লোৱা হৈছে। আৰু সেইকাৰণে আমি আজি অসম চৰকাৰক ধন্যবাদ দিছোঁ কি আমাৰ ইয়াত আহি পেলাই মন্ত্ৰী ডাঙৰীয়াই আমাৰ শিক্ষা সমস্যা সমাধান কৰাৰ কাৰণে কিছুমান ইনিচিয়েটিভ লৈছে। সেইটো আমাৰ কাৰণে অনাগত দিনত এটা আদৰণীয় এটা পদক্ষেপ বুলি ক'ব লাগিব। আৰু সেইকাৰণে মই আশা কৰিছোঁ কি এইটো বছৰৰ ভিতৰতে আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ সমস্যা হওক, টিচাৰ এপইণ্টমেণ্টৰ সমস্যা হওক, যথেষ্ট সমাধান হ'ব, সেইটো মই আশা কৰিছোঁ। আৰু বিশেষভাৱে বড়োলেণ্ড অঞ্চলত দীৰ্ঘদিনৰ ধৰি আমাৰ প্ৰাইমাৰী স্কুলত প্ৰব্লেম আছে, হাইস্কুলত প্ৰব্লেম আছে, হায়াৰ ছেকেণ্ডাৰীত প্ৰব্লেম আছে আৰু ভাৰ্নেকুলাৰ মিডিয়ামৰ স্কুলবিলাক, বিশেষকৈ মাতৃভাষাৰ মিডিয়ামৰ স্কুলবিলাকত বহুত সমস্যা আছে। তো BTC চৰকাৰ হিচাপে আমি কিছুমান পদক্ষেপ হাতত লৈছোঁ, কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ আমাক সহযোগ লাগিব। আৰু সেইকাৰণে এই কথাখিনি আলোচনা কৰাৰ পিছত আমি আশা কৰিছোঁ কি অনাগত দিনত অতি শীঘ্ৰে আমাৰ শিক্ষাৰ সমস্যা সমাধান হ'ব, আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীও গুণগত শিক্ষা ল'বলৈ সক্ষম হ'ব। মেট্ৰিক আৰু আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু BTDৰ যিটো হেডকোৱাৰ্টাৰ কোকৰাঝাৰত আহি বড়ো মাধ্যমৰ শিক্ষা সম্পৰ্কে যিবিলাক সমস্যা আছে সেইটো জানিবৰ কাৰণে ইয়াত আহিছে। প্ৰথমবাৰৰ বাবে কোনোবা অসমৰ শিক্ষামন্ত্ৰীয়ে ইয়াত নিজেই আহি পেলাই বড়ো মাধ্যমৰ সমস্যাবোৰৰ সম্পৰ্কে এক্সক্লুচিভভাৱে আলোচনা কৰিছে। আৰু বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, ৰাইটাৰ একাডেমি, টিচাৰ্ছ এছ'চিয়েশ্যন আৰু BTC মানে প্ৰশাসনৰ লগত সেইটো খুব মানে গুৰুত্বপূৰ্ণ আজি দিন। আৰু আজিবিলাক যিটো সমস্যাবিলাক মানে আলোচনা হ'ল তাৰ দ্বাৰা দি বড়ো মাধ্যমৰ বহুতখিনি সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। বিশেষকৈ যিটো ভাৰ্নাকুলাৰ মিডিয়ামৰ এডুকেশ্যন গোটেই অসমত আজি এটা ভাবুকিৰ সন্মুখীন হৈছে। এই অসমীয়া ভাষাই হওক বা অন্য ভাষাই হওক, কিন্তু যিহেতু অসমীয়া ভাষী মানুহৰ সংখ্যা খুব বেছি, এই ভাবুকিটো অন্যৰ তুলনাত তেওঁলোকৰ অলপমান কম বুলি এটা অনুভৱ হয়। কিন্তু বড়ো মাধ্যমৰ নিচিনা শিক্ষাটো আজি ভাবুকিৰ সন্মুখীন হৈছে। স্কুলত ছাত্ৰ নাই, মাষ্টৰ নাই, আৰু আজি চৰকাৰী কিছুমান পলিচি আগৰ পৰা চলি আহি আছে, তাত খুব মানে ভালকৈ
গুৰুত্ব নিদিয়াৰ ফলত এইবিলাক সমস্যাটো আজি মানে উৎপন্ন হৈছে। তাৰ কাৰণে যিটো ভাৰত চৰকাৰৰ 2020 চনৰ নিউ এডুকেশ্যন পলিচি সেইমতে যিটো মাতৃভাষাৰ শিক্ষা এইটো গুৰুত্ব দিব লাগে আৰু যিবিলাক মাতৃভাষাত শিক্ষা চলি থাকে তাৰ প্ৰটেকশ্যন সেইটো দিব লাগে আইনগতভাৱে। আমি প্ৰায় 22 দফীয়া এটা দাবী সম্বলিত এটা স্মাৰক পত্ৰ আমি তেওঁক প্ৰদান কৰিছোঁ আৰু এই স্মাৰক পত্ৰত মূলতঃ নাম্বাৰ 1 দাবী হিচাপে আমি BTR চুক্তিৰ 6.3 যি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন ইনচাইড দি BTR এণ্ড আউটচাইড BTR এই যি কথা সেই যি দফা সেই দফাটো যিহেতু এটা কমিটি গঠন কৰি দিয়া হৈছে 1 বছৰ এই দফা কাৰ্যকৰী হ'বলৈ এতিয়া পেণ্ডিং হৈ আছে। তো অতি সোনকালে এই বাজেট ছেশ্যনৰ আগে বিদ্যালয় প্ৰাদেশিকৰণৰ সকলো যিখিনি বিষয়বস্তু আছে সেই বিষয়বস্তুটো কাৰ্যকৰীকৰণ কৰিব লাগে তাক আমি আজি ইয়াত আহ্বান জনাইছোঁ। ইয়াৰ লগতে আমাৰ বিভিন্ন যিবিলাক মানে শিক্ষাৰ লগত যিবিলাক সমস্যা আছে সকলো সমস্যাক আমি ইয়াত যিবিলাক টেটৰ লগত যিবিলাক ভেকেঞ্চি এতিয়া BTR আৰু অসমত বড়ো মাধ্যমৰ যিখিনি ভেকেঞ্চি আছে এইটো ফিল আপ কৰিব লাগে। যিখিনি আমাৰ ডিগ্ৰী কলেজবিলাক আছে তাত বড়ো বিভাগ খুলিব লাগে আৰু তাত টিচাৰ নিযুক্তি দিব লাগে। বিভিন্ন ফাইলবিলাক প্ৰচেছত আছে, এইবিলাক এতিয়ালৈকে মানে ৰূপায়ণ হোৱা নাই বা এতিয়ালৈকে এইটো চেংচন হোৱা নাই। তো সকলো দাবী সম্বলিত আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ আৰু তেওঁ আমাক আশ্বাস দিছে যে সকলো যিখিনি সমস্যা বড়ো মাধ্যমৰ সমস্যা গুণগত মানে শিক্ষাৰ যিখিনি মানে আগলৈকে যিখিনি নিব লাগে এই সমস্যা তেওঁ মানে উপস্থাপন কৰিছে আৰু সেই সমস্যাবিলাক এটা এটাকৈ সমাধান কৰাৰ কাৰণে তেওঁ কাৰ্যকৰীকৰণ কৰা হ'ব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু অতি সোনকালে শিক্ষা বিভাগৰ উচ্চস্তৰীয় বিষয়া আৰু যিবিলাক সঞ্চালক আছে সকলোকে সামৰি পেলাই লৈ এটা আৰু মানে সুকীয়া বৈঠক কৰি পেলাই সেই সমস্যা সমাধানৰ কাৰণে তুৰান্তত কাৰ্যকৰীকৰণ কৰা হ'ব বুলি তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে। আৰু আজি মিটিংটো যথেষ্ট ফলপ্ৰসূ আৰু আহি থকা দিনত বড়ো মাধ্যমৰ শিক্ষাৰ লগত যিমান সমস্যা আছে সকলো সমস্যা নিষ্পত্তি হ'ব, সমাধান হ'ব, এইটো আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী।